নমস্কাৰ বন্ধুসকল, আপোনাৰ শিক্ষণ পইণ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো ইয়াত থকা বেছিভাগ কুৱেশ্যনে অলৰেডি এবাৰ বা দুবাৰকৈ হৈ যোৱা কম্পিটিটিভ এক্সামবোৰত আহিছে। সেয়ে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তেন্তে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ বেছি ইউৰেনিয়াম উৎপাদন কৰা ৰাজ্যখন কোনখন বা ৰাজ্যখনৰ নাম কি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ভাৰতৰ আটাইতকৈ বেছি ইউৰেনিয়াম উৎপাদন কৰা ৰাজ্যখন হৈছে ঝাৰখণ্ড ৰাজ্য। ঠিক আছে, নেক্সট। আজিৰ দ্বিতীয় কুৱেশ্যনটো হৈছে অনম উৎসৱ কোনখন ৰাজ্যৰ এটা মুখ্য উৎসৱ হয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে অনম উৎসৱটো কেৰালা ৰাজ্যৰ এটা মুখ্য উৎসৱ। ঠিক আছে, নেক্সট। আজিৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে মেহো বন্যপ্ৰাণী অভয়াৰণ্যখন ভাৰতৰ কোনখন ৰাজ্যত আছে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে অৰুণাচল প্ৰদেশত মেহো বন্যপ্ৰাণী অভয়াৰণ্যখন আছে। বন্ধুসকল, এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। ঠিক আছে, নেক্সট। আজিৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে পেঞ্চ ৰাষ্ট্ৰীয় পাৰ্কখন ভাৰতৰ কোনখন ৰাজ্যত আছে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে পেঞ্চ ৰাষ্ট্ৰীয় পাৰ্কখন আছে মধ্যপ্ৰদেশ ৰাজ্যত। নেক্সট। 5 নম্বৰ কুৱেশ্যনটো হৈছে জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ঋষভদেৱে আছিলে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ। নেক্সট। আজিৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে সতীদাহ প্ৰথা নিষিদ্ধ কৰাৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মানে সতীদাহ প্ৰথা ভাৰতত নিষিদ্ধ কৰাৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড উইলিয়াম বেণ্টিং। ঠিক আছে, নেক্সট। আজিৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে মোগলৰ অন্তিম সম্ৰাটগৰাকী কোন আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে মোগলৰ অন্তিম সম্ৰাটগৰাকীৰ নাম আছিলে বাহাদুৰ শ্বাহ দ্বিতীয়। ঠিক আছে, নেক্সট। এইবাৰৰ কুৱেশ্যন হৈছে বতাহৰ গতিক কোনটো যন্ত্ৰৰে জুখিব পাৰি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে বতাহৰ গতিক জুখিব পৰা যন্ত্ৰটোৰ নাম হৈছে এনিমোমিটাৰ। নেক্সট। আজিৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ কিতাপখন কোনে লিখিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে আবুল কালাম আজাদে ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ কিতাপখন লিখিছিলে। নেক্সট। এইবাৰৰ কুৱেশ্যন হৈছে স্বৰাজ পাৰ্টীৰ স্থাপনা কোনে কৰিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মানে চি আৰ দাস আৰু মতিলাল নেহৰুৱে স্বৰাজ পাৰ্টীৰ স্থাপনা কৰিছিলে। ঠিক আছে, নেক্সট। এইবাৰৰ কুৱেশ্যন হৈছে কোনজন সম্ৰাটে ৰাজধানী দিল্লীক দৌলতাবাদলৈ স্থানান্তৰিত কৰিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মানে মহম্মদ বিন তুগলকে ৰাজধানী দিল্লীখনক দৌলতাবাদলৈ লৈ গৈছিলে। নেক্সট। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত প্ৰণালী বা শৃংখলাটো কোনটো? এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত প্ৰণালীটো হৈছে আৰাৱলী পৰ্বত। ঠিক আছে, নেক্সট। 13 নম্বৰ কুৱেশ্যনটো হৈছে ছত্ৰপতি শিৱাজীৰ জন্ম ক'ত হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে ছত্ৰপতি শিৱাজীৰ জন্ম হৈছিলে শিৱনেৰ নামৰ ঠাইত। নেক্সট। এইবাৰৰ কুৱেশ্যন হৈছে ঋগ্বেদত কিমানটা শ্লোক আছে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মানে ঋগ্বেদত 1028টা শ্লোক আছে। ঠিক আছে, নেক্সট। আজিৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে পেম্পাৰ্ছ ঘাঁহ ক'ত পোৱা যায়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মানে দক্ষিণ আমেৰিকাত পেম্পাৰ্ছ ঘাঁহ পোৱা যায়। নেক্সট। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব,
কিয়নো আপোনালোকৰ এটা লাইকে মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে আৰু যিসকল বন্ধু বান্ধৱীয়ে চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইবাৰৰ কুৱেশ্যন হৈছে পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে 1761 চনত। বন্ধুসকল আৰু যদি এক্সামত আহে যে পানিপথৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে তেতিয়াহ'লে এনসাৰ হ'ব পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526 চনত আৰু দ্বিতীয় যুদ্ধ হৈছিলে 1556 চনত। ঠিক আছে, নেক্সট আজিৰ 17 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত ৰাষ্ট্ৰপতি হ'বৰ বাবে এজন ব্যক্তিৰ নিম্নতম বয়স কিমান হ'ব লাগিব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মানে ভাৰতত ৰাষ্ট্ৰপতি হ'বৰ বাবে ব্যক্তিজনৰ নিম্নতম বয়স 35 মানে 35 বছৰ হ'ব লাগিব। ঠিক আছে, নেক্সট এইবাৰৰ কুৱেশ্যন হৈছে এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মানে 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। নেক্সট আজিৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে যে প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া আছে আৰু এইটো কাৰ নিয়ম বুলি জনা যায়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মানে এই নিয়মটোক নিউটনৰ তৃতীয় নিয়ম বুলি জনা যায়। ঠিক আছে, নেক্সট এইবাৰৰ কুৱেশ্যন হৈছে বিখ্যাত সোমনাথ মন্দিৰ ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে বিখ্যাত সোমনাথ মন্দিৰটো আছে গুজৰাট ৰাজ্যত। নেক্সট আজিৰ 21 নম্বৰ কুৱেশ্যনটো হৈছে তৃতীয় বৌদ্ধ পৰিষদৰ আয়োজন ক'ত কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে তৃতীয় বৌদ্ধ পৰিষদৰ আয়োজন কৰা হৈছিলে পাটলিপুত্ৰত। ঠিক আছে, নেক্সট এইবাৰৰ কুৱেশ্যন হৈছে এছিয়া অফ ডাৰ্কনেছ নামৰ কিতাপখনৰ লিখক কোন? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে এছিয়া অফ ডাৰ্কনেছ নামৰ কিতাপখনৰ লিখক হ'ল VS নাইপল। ঠিক আছে, নেক্সট এইবাৰৰ কুৱেশ্যন হৈছে ভলীবল খেলৰ জন্ম ক'ত হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে ভলীবল খেলৰ জন্ম হৈছিলে আমেৰিকাত। নেক্সট আজিৰ 24 নম্বৰ কুৱেশ্যনটো হৈছে টাইটান কাপ কি খেলৰ সৈতে জড়িত? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে টাইটান কাপ ক্ৰিকেট খেলৰ সৈতে জড়িত। ঠিক আছে, নেক্সট আজিৰ অন্তিমটো কুৱেশ্যন হৈছে পশুপতিনাথ মন্দিৰ ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে নেপালৰ কাঠমাণ্ডুত বিখ্যাত পশুপতিনাথ মন্দিৰটো আছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।